उदालगुरि जिल्लानि कलाइगावआव बिपिएफ राजखान्थि हान्जानि जयनिं हाबाफारि। इउपिपिएल हान्जानिफ्राय बिपिएफआव गोबां जयनिं जादों। आमार दलत बिजेपिरो हुमाइसे इउपिपिएलरो बहुत हुमाइसे जनसंख्याটো कम्पेयार करिले बिजेपितकै इउपिपिएल बेसि। प्रमोद बर' दैदेननाय सरकार आरो एबसुखौ गोख्रों रावजों सोंखारिदों हाग्रामा महिलारिया। এই যোৱা 3 বছৰত ইউপিপিএল যে একো কৰিব পৰা নাই বিটিসি অফিসটো মানে সংগঠন চলোৱাৰ নিচিনা চলাই আছে এই বিটিসি অফিসটো সকলোৰ কাৰণে আছিল কিন্তু সিঙ্গেল আপসু অফিসৰ পৰা আজি কন্ট্ৰোল কৰি আছে আপসু অফিসে যি ক'ব হেতুকে প্ৰমোদ বৰে কৰিব লাগে লোকসভা আহি আছে আমাৰ স্পষ্ট কথা বিপিএফ দলৰ পৰা ওদালগুৰি দৰঙৰ পৰা আমি নিৰ্বাচন খেলিব बिसायख'थिनि समाज साखाथियाव सौफैनाय लोगो लोगो बिटिआरआव राजखान्थि हान्जाफोरनि सोद्रोमा थिसननाय हाबाफारिया बे समाव सोलिबाय थानायखौ नुनो मोन्दों। दिनैबो फिन उदालगुरि जिल्लानि सिङाव थानाय मुदैबारि ब्लक बिपिएफआ कलाइगाव जयनिं हाबाफारि लानायखौ नुनो मोननाय जादों। बे हाबाफारियावनो बाहागो लानानै बिपिएफ हान्जानि आफादगिरि हाग्रामा महिलारिया प्रमोद बर' खुंथाय सरकारनिसिम खौरांगिरिफोरनि गेजेरजों बायदि बिबुंथि लाखिनायखौ नुनो मोन्दों। মই সেইখিনি কথাটো মই ইমান দাবী কৰি নকওঁ কেলে মানে বেয়া পাব পাৰে যেন হওক আমাৰ দলত বিজেপিৰো সোমাইছে ইউপিপিএলৰো বহুত সোমাইছে জনসংখ্যাটো কম্পেয়াৰ কৰিলে বিজেপিতকৈ ইউপিপিএল বেছিকৈ সোমাইছে 1500+ আজি বিজেপি আৰু ইউপিপিএল মিলাই পেলাই আৰু কিছুমান কংগ্ৰেছৰো আছে ইউডিএফৰো আছে কিন্তু 80-90% মুঠতে ইউপিপিএল আৰু বিজেপি বুজা নাই মই কি হৈছে বিটিসি অঞ্চলত নেশ্যনেল পাৰ্টিত থকা সকলেও আমাৰ দলৰ লগত যোগাযোগ কৰি জইন কৰি আছে ৰিজনেল পাৰ্টি এছপি হওক যিকোনো দল মুঠতে আমাৰ বিপিএফ দলৰ ফালে কি আকৰ্ষণ হৈছে মই নাজানো মুঠতে এই যোৱা 3 বছৰত ইউপিপিএল যে একো কৰিব পৰা নাই বিটিসি অফিসটো মানে সংগঠন চলোৱাৰ নিচিনা চলাই আছে সেইটো সবেই বুজি পাইছে আজিৰ দিনত আৰু আপোনালোকে চাওক আগৰ দিনত বিটিসি অফিস বহুত ভিৰ আছিল সব ডিপাৰ্টমেণ্টৰ অফিস বিৰাট ভিৰ আছিল কিন্তু আজিৰ দিনত বিটিসি অফিসটো শ্মশান নিচিনা হৈ গ'ল এইটো কিয় হৈছে তাৰমানে বিটিসি অফিসত গ'লেও একো নাপায় ৰাইজে কিবা স্কিম বিচাৰিব গ'লেও কোনোবা ইএমঅক লগ নাপায় বা এমচিএলক লগ নাপায় বা প্ৰমোদ বৰক লগ নাপায় বা যদিও কেতিয়াবা লগ পাইছে একো নাপায় সেইটো ক'ত পৰা হৈছে ডাইৰেক্ট আপসু অফিসৰ পৰাহে বিটিসি অফিসটো কন্ট্ৰোল কৰে সেইকাৰণে এইবিলাক বিশৃংখলা হৈছে আৰু আজিৰ দিনত কোনোবা নাটযোগী কোনোবা মুছলিম সংগঠন বা কোনোবা কোচ ৰাজবংশী হওক বা বেংগলী হওক বা যিমান জাতি জনগোষ্ঠী আছে এই বিটিসি অফিসটো সকলোৰ কাৰণে আছিল কিন্তু সিঙ্গেল আপসু অফিসৰ পৰা আজি কন্ট্ৰোল কৰি আছে আপসু অফিসে যি ক'ব হেতুকে প্ৰমোদ বৰে কৰিব লাগে ক'ব ক'লেতো আপসুৱে বিটিসিত চিফ হৈ আছে আপসু অফিসে বিটিসিটো চলাই আছে কোন চিফ কোন ডেপুটি চিফ মই নাজানো কিন্তু আপসু অফিসে বিটিসিটো কন্ট্ৰোল কৰি আছে বুলি মই জানো লোকসভা আহি আছে আমাৰ স্পষ্ট কথা বিপিএফ দলৰ পৰা ওদালগুৰি দৰঙৰ পৰা আমি নিৰ্বাচন খেলিব আৰু কোকৰাঝাৰ লোকসভাৰ পৰা নিৰ্বাচন খেলিব আৰু আপোনালোকে অলপ আগত আমাৰ খাম্পাই কি কৈছে বুজি পাইছে না নাই এইটো আমি এক্সপ্ৰেছ কৰা নাছিল যেন হওক আমি যেটো কনষ্টিটিউচনেলি সাংবিধানিকভাৱে বিটিসিৰ কোনো গাঁও বা কোনো সমষ্টিয়ে 6 শিডিউলৰ বাহিৰত যাব নোৱাৰে বা সোমাবও নোৱাৰে সেই হিচাপত ওদালগুৰিটো এটা লোকসভা হ'ব লাগিছিল কিন্তু আজি য'ত নাকি 6 শিডিউল এৰিয়াত 6 শিডিউলৰ মানুহ হ'ব লাগিছিল ইলেকশ্যন যদি খেলিব লাগে এতিয়া আমাৰ এইটো আইনগতভাৱে অলপ বেআইনী হৈছে সেইকাৰণে আমি সেইদিনা সুপ্ৰিম কোৰ্টত আপিল কৰিব লগা হৈছে কেছ দিব লগা হৈছে
ইয়াৰ জাজমেণ্টটো কেতিয়া পায় নাপায় আমি নাজানো মুঠতে আমি জাজমেণ্ট পাম বুলি 100% আশা আপোনালোকে এককভাৱে আচলতে প্ৰতিনিধিত্ব কৰিব কোকৰাঝাৰ হওক বা দৰং ওদালগুৰিতে হওক পাৰ্থিত্বৰ দৌৰত কোন কোন আছে তেতিয়া নাই এতিয়া সময় আছে মে' মাহতে নিৰ্বাচন হ'ব 3 মাহ 4 মাহ আগত আপোনালোকক আমি ক্লিয়াৰ কৰি দিম এতিয়া বহুত সময় আছে প্ৰমোদ বড়োক এটা কথা কৈছে প্ৰমোদ বড়োৱে এটা কথা কৈছে যে আপোনাৰ UDF আৰু BPF বেচলেছ সংগঠন বা দল UDF বেচলেছ না কি মই নাজানো কিন্তু BPFটো বিৰাট মজবুত আপোনালোকে চাওক অহাকালিও খৈৰাবাৰীত আছে যোৱাকালি ককলাবাৰীত আছিল দিহিৰাত আছিল কিমান হাজাৰ হাজাৰ মানুহ UPPL কৰা মানুহসকলে দল ত্যাগ কৰি আহিছে BJP কৰা মানুহসকলে দল ত্যাগ কৰি আহিছে এইটো আমি মাথা নাই ইহঁতে নিজে আহা আমাৰ লগত যোগাযোগ কৰি পেলাই দলৰ লগত যোগাযোগ কৰি পেলাই ইহঁতে আহিছে জইন কৰিছে তাৰমানে BTCত প্ৰমোদ বড়োৱে ভাল কাম কৰিব পৰা নাই একদম জিৰ' নাই নাই এইবিলাক নাই এইটো কোনে আহিছে কোনে অহা নাই আমি ক'ব নাযাওঁ ইহঁতে মন্ত্ৰী মিনিষ্টাৰ হয় য'তে ত'তে সোমাব পাৰে য'তে ত'তে থাকিব পাৰে এইটো ইহঁতৰ দায়িত্ব আমি আমাৰ দায়িত্বটো আমি পালন কৰি আছোঁ ইহঁতৰ নিজৰ দায়িত্বটো পালন কৰি আছোঁ মন্ত্ৰী হয় য'তে ত'তে থাকিব পাৰে য'তে ত'তে কাম কৰিব পাৰে অসমৰ মন্ত্ৰী হয় ইহঁতে নাই 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 আমি আমাৰ দলত সিদ্ধান্ত অলৰেডি হৈছে না ইণ্ডিয়া এলায়েন্স লগত আছে না NDA এলায়েন্স লগত আছে আমি কাৰো লগত এলায়েন্সত নাই দলত সিদ্ধান্ত ফাইনাল নাই 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 সেইটো গৰীয়ামৰীয়া বা দেখি সেইটো আমি আলোচনা কৰিবৰ কাৰণে মই মাতিছোঁ অতি সোনকালে আমাৰ মাজত আলোচনা হ'ব সেইটো হৈছে 6 জনগোষ্ঠীৰ মানে জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ BPF দল হিচাপে স্পষ্ট কাকো আমি বাধা দিয়া নাই অবজেকশ্যন কৰা নাই পালে ভাল ছাৰ এটা কথা ক'লোঁ যদিও আপুনি আজি চিফৰ দায়িত্বত নাই কিন্তু আপোনাৰ পিছত যথেষ্ট কিন্তু চিফৰ যিটো ষ্টাইল সেই ষ্টাইলতে আপুনি চলি আছে যথেষ্ট গাড়ী আপোনাৰ পাছত কিন্তু সেইটো জনসাধাৰণে জানে মইতো চিফ নহয় মই কিন্তু দলৰ প্ৰেচিডেণ্ট হয় মই কাম কৰি আছোঁ আৰু মুঠতে আমাৰ আজি যিকোনো মিটিঙৰ মানুহৰ প্ৰেজেঞ্চটো বিৰাট পজিটিভ BPF পালে মই সেইটো দেখিবলৈ পাইছোঁ দেই